সাপে বাৰু প্ৰতিশোধ লয় নেকি? এয়া সত্য নে আমাৰ সকলোৰে অন্ধবিশ্বাস নে আছে কিবা বৈজ্ঞানিক কাৰণ? এই সকলোবোৰ কথা আজি মই আপোনালোকক এই ভিডিঅ'টোত বৈজ্ঞানিক তথ্যৰে আপোনালোকক ক'ম। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাব। নমস্কাৰ, মোৰ নাম ভাস্কৰ জ্যোতি গগৈ আৰু মই আপোনালোক সকলোকে আপোনালোকৰ প্ৰিয় চেনেল NDMৰ অৰিজিনেল দিলে স্বাগতম জনাইছোঁ। আপোনালোক সকলোৱে হয়তো জানে যে মানুহৰ মগজুত বা মস্তিষ্কত বা আমি ব্ৰেইন বুলি কওঁ, তাত চেৰিব্ৰেল হেমিস্ফিয়াৰ কি শুনিছে? চেৰিব্ৰেল হেমিস্ফিয়াৰ নামৰ এডোখৰ অংশ থাকে, যি অংশৰ বাবে মানুহে ভাবিব পৰা ক্ষমতা আছে, মানুহে সুখ আৰু দুখ অনুভৱ কৰিব পৰা ক্ষমতা আছে, আৰু আমি ক'ব গ'লে প্ৰতিশোধ লোৱাৰো ক্ষমতা আছে। কিন্তু বহুতো অধ্যয়ন আৰু ৰিচাৰ্চৰ পাছতো আজিলৈকে এয়া প্ৰমাণিত হোৱা নাই যে সাপৰ সেই চেৰিব্ৰেল হেমিস্ফিয়াৰ নামৰ অংশ মস্তিষ্কত আছে। গতিকে আমি ক্লিয়াৰলি ক'ব পাৰোঁ যে সাপে প্ৰতিশোধ নলয়। আপোনালোকে কি হ'লে মোক ক'ব পাৰে যে আমি যদি কোনোবা এটা সাপ মাৰি দিওঁ তেতিয়াহ'লে কি হয়? তাৰ এদিন বা দুদিনৰ পাছতে সেই একেই ঠাইতে আমি আন এটা সাপ দিওঁ। তেনেহ'লে সেইটো ক'ৰ পৰা আহিলে, হয়নে? চব আচলতে তাৰ প্ৰকৃত সত্য এয়া যে আমি যেতিয়া যিকোনো এটা সাপ মাৰি দিওঁ তেতিয়াহ'লে কি হয়, তাৰ সেই সাপডালে তাৰ পাছফালেদি কিছুমান ফেন উলিয়াই থৈ যায়। সেই ফেনখিনিকে যদি সেই বাটেদি কোনোবাই আন এটা সাপ আহিছে সেই ফেনখিনিক অনুসৰণ কৰি সেই ঠাইলৈ আহিব পাৰে, কিন্তু তাৰ মনত এয়া নাই যে মই প্ৰতিশোধ ল'ম। এয়া জাষ্ট সেই ফেনখিনিক অনুসৰণ কৰিহে আহিছে তাৰ। গতিকে আপোনালোকে হয়তো ভিডিঅ'টো চাই গম পালে যে সাপৰ প্ৰতিশোধ ল'ব পৰা ক্ষমতা নাই, কাৰণ তেখেতে ইমান উন্নত হৈ লয়। ধন্যবাদ।